হেল্ল' গাইজ, আপোনালোকক স্বাগতম জনাইছোঁ আইচেং ব্লগলৈ। এতিয়া বৰ্তমান মহাৰাষ্ট্ৰত আমি এতিয়া কচু বিচাৰি আছোঁ। ইয়াত কিন্তু কচু পাবলৈ বিৰাটেই দিগদাৰ, কিন্তু একটা জেগাত আছে কচু। আমি তিনিও বন্ধু তালৈকে গৈ আছোঁ বৰ্তমান। এতিয়া কচু পাওঁ নাপাওঁ বৰ্তমান আপোনালোকক দেখুৱাম, ব'লকচোন যাওঁ। এইটো জোৱাৰ চাওক, এই জোৱাৰৰ খেতি এওঁলোকৰ। প্ৰায় ইয়াত জোৱাৰৰ খেতিয়ে বেছিভাগ কৰা হয়। তেওঁলোকে ৰুটি এনেকুৱা বনাই খায়। আৰু ইয়াত মানে মুঠৰ ওপৰত ভাত বোলা বস্তুটো আমাৰ যিটো অসমৰ ভাত, ইয়াত ভাত খুব কমেই পোৱা যায়। আৰু মানে কি পোৱা যায় যদিও এই চাউলটো মানে ইয়াত বহুত কম খায় এওঁলোকে প্ৰায় মানে এই জোৱাৰৰ খেতি আৰু আটা এইবিলাকৰ ৰুটিয়ে প্ৰায় খায়। ইয়াত আপোনালোকে চাব পাৰে বিঘা বিঘা মাটিত অকল মানে জোৱাৰৰ খেতিয়ে কৰে এওঁবিলাকে। আৰু এই জোৱাৰৰ ৰুটিটোৱে প্ৰায়বিলাকে খায় ইয়াত, আৰু ভাতটো খুব কমেই খায় ইয়াত। আহক। আৰু এইজোপা আপোনালোকে জানেই নিম তিতা, আৰু নিম তিতা গছ ইয়াত প্ৰায়ভাগেই আছে। আপোনালোকে চাব পাৰে নিম তিতাৰ গছ ইয়াত প্ৰায় মানে 100%ৰ ভিতৰত 100%ই আছে বুলি ক'লেও মিছা নহয়। ইয়াত নিম তিতা গছ মানে বহুতেই আছে। অন্য গছ কমকৈ পালেও নিম তিতা গছ আপোনালোকে অলিয়ে গলিয়ে পাব ইয়াত। আৰু নিম তিতা গছ বহুত আছে ইয়াত। আপোনালোকে আহকচোন, আৰু কি ইয়াত পোৱা যায় মই আপোনালোকক দেখুৱাওঁ। মহাৰাষ্ট্ৰত মদাৰ ইমান ভালকৈ নহয় আপোনাৰ, মানে ইয়াত প্ৰায় মাটি বোলা বস্তুটো ইয়াত খুব কমেই। ইয়াত মানে শিল মাটিটোহে পোৱা যায়। তো সেইটো কাৰণে মানে ইয়াত গছ গছনিবিলাক অকণমান আমাৰ অসমত পোৱা যিবিলাক ফুলৰ গছ গছনি আছে এইবিলাক খুব মানে কমেই হয়। আৰু এইজোপাটো আপোনালোকে চিনিয়ে পাইছে, মই খালি নামটো এতিয়া পাহৰিছোঁ। এই গছজোপা ইয়াত খুব কম পোৱা যায়, কিন্তু যিমান পোৱা যায় আপোনাৰ মানে ইমান ডাঙৰ নহয় ইয়াত। এই শিল মাটিৰ কাৰণে ইয়াত মানে অকণমান বস্তুটো বাঢ়িবৰ কাৰণে অকণমান এওঁলোকে অসুবিধা পায়। তো সেইটো কাৰণে ইয়াত মানে খুব কমেই হয় এই গছজোপা। আহক আগলৈ চাই যাওঁ। আপোনালোকক আগতে মই কৈ আহিছোঁ, এই গছজোপা চাওক ইয়াত কি ধুনীয়াকৈ ফুলিছে। কিন্তু মানে ইমান আমাৰ অসমৰ নিচিনা ইমান ডাঙৰ হোৱা নাই, কিন্তু তথাপিও মানে জোপোহাটো হৈছে। কিন্তু ইমান বাঢ়িবলৈ ইয়াত মানে যিটো পাব লাগে মাটি, সেই মাটিটো পোৱা নাই। মানে ইয়াত প্ৰায় গোটেই মাটি আপোনাৰ শিল মাটি বুলি ক'লেও মিছা নহয়। ইয়াত শুদ্ধ আমাৰ অসমৰ নিচিনা মাটিটো পোৱা নাযায়। ইয়াত গোটেই শিল মাটি আপোনালোকে চাব পাৰে, ইয়াত তলত গোটেই শিল হয়। আৰু তথাপিতো এই গছজোপা যে ইয়াত যে হৈছে সেইটোৱে বহুত আপোনাৰ। ইয়াত আপোনালোকে দেখিছে এই গছবোৰ আজি কাটা হৈছে। আজি কাটা হৈছে কিয়নো এই গছবিলাক মানে ইয়াত বহুত কাঁইটীয়া গছ হয়। ইয়াত প্ৰায় সংখ্যক মানে এই কাঁইটীয়া গছবোৰে ইয়াত বেছি হয়। ইয়াত জংঘলত এই কাঁইটীয়া গছবিধে বেছি পোৱা যায়। আৰু আপোনাৰ আজি মানে এওঁবিলাকে কাটিছে কিয়নো এওঁবিলাকক খৰিৰ কাৰণে দৰকাৰ। আৰু ইয়াৰ প্ৰায় মাৰাঠী মানুহবোৰে ইয়াত প্ৰায় ৰাতিপুৱা আৰু গধূলি তেওঁবিলাকে প্ৰায় গৰম পানীয়ে গা ধুৱে। আৰু ইয়াত ঠাণ্ডা পানীয়ে মানে এওঁবিলাকে 100%ৰ ভিতৰত মানুহে প্ৰায় ঠাণ্ডা পানীয়ে নুধুৱেই, আপোনাৰ প্ৰায় গৰম পানীয়ে গা ধুৱে। তো সেইকাৰণে এওঁবিলাকক খৰিৰ বিৰাট মানে বিচাৰি পোৱাটো টান। তো সেইটো কাৰণে এই গছবিধে এওঁলোকে কাটে, আৰু কাটি পেলাই এওঁবিলাকে গৰম পানী কৰিবৰ কাৰণে এওঁবিলাকে ব্যৱহাৰ কৰে। আৰু এই গছজোপাৰ বিৰাট কাঁইট হয়। আপোনালোকে চাব পাৰে, এইপিনে মোৰ বাওঁ ছাইডৰ পিনে আছে, এয়া দেখিব পাৰে আপোনালোকে বিৰাট কাঁইট এই গছজোপা। আৰু কাঁইটীয়া গছ হয়। এই গছজোপা ঠাল ঠেঙলিবিলাক এওঁলোকে পেলাই দিয়ে। মেইন যিজোপা গা গছ, সেই গা গছজোপা এওঁলোকে খৰিৰ কাৰণে জুইৰ কাৰণে ব্যৱহাৰ কৰে। এওঁলোকে চাব পাৰে এইবিলাক এওঁবিলাকে কাটি থৈ দিছে গোটেই। চাব পাৰে এইপিনেও আছে আপোনাৰ, মোৰ সোঁ চাইডে এইপিনেও আছে গছবিলাক। বহুত গছ কাটি থৈ দিছে। এইটো আজিৰ ডেটত কাটিছে এওঁবিলাকে। আৰু গাঁৱৰ মানুহক প্ৰায় চিটিৰ মানুহে হওক, কিন্তু এওঁলোকক মানে প্ৰায়ভাগেই এওঁলোকে গৰম পানীয়ে ব্যৱহাৰ কৰে। আমাৰ নিচিনা অসমৰ নিচিনা ঠাণ্ডা পানীয়ে এওঁবিলাকে গা নুধুৱে, এওঁবিলাকে প্ৰায় গৰম পানীয়ে গা ধুৱে। তো সেইটো কাৰণে এওঁবিলাকক খৰিৰ বিৰাট মানে প্ৰয়োজন। তো সেইটো কাৰণে এওঁবিলাকে গছ পাবলৈ অকণমান মুস্কিল ইয়াত। আৰু এনেকুৱা আমাৰ অসমৰ নিচিনাকৈ খৰি তেওঁলোকে কিনিবলৈও নাপায়। তো সেইটো কাৰণে এওঁলোকে গছ ছিষ্টেমৰ এনেকৈ কাটি লৈ পেলাই তেওঁবিলাকে বিক্ৰী কৰে। তো এয়া চাব পাৰে এওঁবিলাকৰ এইপিনে চাওক বাওঁ চাইডে এওঁ ঠাল ঠেঙলিবিলাক গোটেই দি ৰাতি হ'বলৈ হৈছে। তথাপিও এই কচু চাওক
এইপিনে চাওক তললৈ ইয়াত কচু মানে বিৰাট পাবলৈ বিৰাটেই টান ইয়াত মানে বিচাৰি ফুৰিব লাগে যেনেকৈ সাগৰত মুকুতা বিচাৰিব লাগে তেনেকৈ মানে ইয়াত কচু বিচাৰিব লাগে কিন্তু আমাৰ ৰুমৰ বন্ধুকেইজনে আমি বিৰাট মানে খাম বুলি ভাবি আছিলোঁ তথাপিও বন্ধু এজনে ক'লে ইয়াৰ মহাৰাষ্ট্ৰৰ যে ইয়াত কচু পায় বুলি তো সেইকাৰণে কচু বিচাৰি আহিলোঁ পাইছোঁ খালি অকণমান দেৰি হৈ গ'ল আমাৰ ৰাতি হৈ গ'ল এই চাওক বিচাৰি খুচাৰি যেনে তেনে পাইছোঁ কেইডালমান এতিয়া লৈ যাওঁ তাকে চাব পাৰে এই আপোনালোকে এয়া চাওক কচু ইয়াত পাবলৈ বিৰাটেই টান ইয়াত মানে সাগৰত মুকুতা বিচৰা নিচিনা হৈছে আপোনাৰ চাওক সেনেকৈয়ে খাব লাগিব আমাৰ অসমত পোৱা নিচিনা ইয়াত পোৱা নাযায় বস্তুবোৰ কিন্তু বিচাৰিলে পোৱা যায় কিন্তু খুব কম তথাপিও বিচাৰি আছোঁ